এটা সময় আহিব কলি যুগত এনেকুৱা কিছুমান নাৰীৰ সৃষ্টি হ'ব এনেকুৱা কিছুমান বুলি কৈছোঁ অসমৰ সমগ্ৰ নাৰীয়ে গাত পাতি ল'ব নালাগে যে এনেকুৱা কিছুমান নাৰীৰ সৃষ্টি হ'ব যি নিজকে সমাজৰ আগত দেখুৱাই ফুৰি সমাজৰ আগত জহাই ফুৰি নিজৰ ব্যক্তিগত স্বাৰ্থ আদায় কৰিব। মই আপোনালোকক ৰামায়ণৰ কোনটো আছে যদি কোনোবাই সোধে মই তাত কোনটো শ্লোকত কি বুলি কৈছে সেইটোও মই দি দিম। গতিকে ক'লোৱেই বেয়া কথা বেয়া নাম মুখেৰে উলিয়ালেই যেতিয়া মোৰ মুখ শুদ্ধি কৰিব লাগিবই যেতিয়া এই কথাকেইটাও মই কৈ দিলোঁ। সেইকাৰণে ইয়াত মই আপোনাৰ কথা চাওক, আপোনালোকৰ মুখত মই শিখা শৰ্মাৰ নামটো শুনিছোঁ, আজিও শুনিছোঁ। মই ব্যক্তিগতভাৱে শিখা শৰ্মাক না দেখিছোঁ না চিনি পাওঁ না বুজি পাওঁ না মন্তব্য দিব লাগে বুলি ভাবোঁ। মই যিহেতু সনাতন হিন্দু ধৰ্ম সভ্যতা সংস্কৃতিত বিশ্বাস কৰোঁ আৰু নিজে যিহেতু জপ তপ ধ্যান ধাৰণাৰ কথা কওঁ, গতিকে তেনেকুৱা কিছুমান মানুহৰ নামটো মোৰ মুখত লোৱাই দিলে যেতিয়া মই আকৌ নিজৰ মুখখন শুদ্ধি কৰিব লাগিব। গতিকে মই মুখখন শুদ্ধি কৰাৰ কামটো কৰিলেই যেতিয়া আৰু এটা কৈয়ে দিওঁ, চাণক্যই কৈছে মূৰ্খেষু বিবাদ ন কৰ্তব্য, মূৰ্খৰ লগত বিবাদ কৰা অনুচিত। আকৌ চাণক্যই কৈছে মাতৃ অপি দুষ্ট ত্যাজ্যা, মাতৃও যদি দুষ্ট হয় তেওঁক ত্যাগ কৰা উচিত। গতিকে যিবোৰ মানুহে যিবোৰ মহিলাই যিবোৰ নাৰীয়ে সমাজক নষ্ট কৰিব আৰু তেওঁলোকে যিকোনো কথা ক'ব, সমাজৰ বাস্তৱ চৰিত্ৰটো বাস্তৱ জীৱনটো নষ্ট কৰি তেওঁলোকে নিজৰ ব্যক্তিগত ক্ষমতাৰ কাৰণে যদি কোনোবাই কৰিব পাৰে তেতিয়াহ'লে কৈছে মাতৃ আপি দুষ্ট ত্যাজ্যা, মাতৃও যদি দুষ্ট হয় ত্যাগ কৰা উচিত। এইবোৰতো মাতৃও হ'ব নোৱাৰে, মাতৃ চৰিত্ৰত সঁচা কথাটো মিছা কথা বুলি কোৱা সেই চৰিত্ৰটো নাথাকে।